অসমৰ মানুহখিনি সৎ সহজ সৰল উদাৰ পৰোপকাৰী বুলি এটা সদনাম আছিলে, কিন্তু কাৰ্যক্ষেত্ৰত প্ৰকৃততে অসমৰ মানুহখিনি আপোনাৰ সুবিধাবাদী আৰু স্বাৰ্থপৰ সেই কথাটোত কিন্তু কোনো সন্দেহ নাই, কাৰণ বিভিন্ন ক্ষেত্ৰত এই কথাটো বাৰে বাৰে প্ৰমাণ হৈ আহিছে। বৰ বেছিলে নকওঁ, যোৱা কিছুদিন ধৰি মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত যিটো হৈ আৰম্ভ কৰিছে, এইটো যে প্ৰকৃততে সুবিধাবাদী আৰু স্বাৰ্থপৰতাৰ পৰিচয়, তাত কিন্তু কোনো সন্দেহ নাই। কাৰণ নিৰ্বাচনৰ আগত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই বিভিন্ন মেল মিটিঙত মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম বুলি ঘোষণা কৰিছিলে। আমাৰ সকলো মহিলাই লোন ৰেহাই পোৱাৰ আশাত জয় শ্ৰীৰাম ধ্বনিৰে বিভিন্ন আপোনাৰ বিজেপিৰ মেল মিটিং যাবলৈ জাক পাতি ওলাই গৈছিলে। বিজেপিৰ মেল মিটিং যাবলৈ গৈছে, তাত মোৰ ক'বলগীয়া একো নাই, মই এটা অন্য প্ৰসংগতহে কথাটো অৱশ্যে কৈছোঁ। তাৰপিছত যেতিয়া চৰকাৰ গঠন কৰিলে, সেই চৰকাৰ নিৰ্বাচন হ'ল, চৰকাৰ গঠন হ'ল। চৰকাৰ গঠন হোৱাৰ পিছত গঠন কৰিয়ে হিমন্ত বিশ্ব ডাঙৰীয়াই মাইক্ৰ' ফাইনেন্সৰ লোন নিশ্চিতভাৱে ৰেহাই দিম বুলি যেতিয়া ঘোষণা কৰিলে, তেতিয়া সেইসকল মহিলাই আপোনাৰ হিমন্ত বিশ্ব ভগৱানৰ লগত তুলনা কৰি আপোনাৰ জয়গান কৰিছিলে। ইয়াৰ পিছত বিভিন্ন মাধ্যমত যেতিয়া বিভিন্নজনে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিব নালাগে বুলি প্ৰতিবাদ উঠিলে, কেবিনেটত এই কথাটো পুনৰ আলোচনা আৰু চিন্তা চৰ্চা কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ বাধ্য হ'ল। ইয়াৰ পিছত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি যেতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বিভিন্ন নীতি নিয়ম বান্ধি দিলে, বহুতো মহিলাই এই লোন ৰেহাইৰ ক্ষেত্ৰত বঞ্চিত হ'ল। আৰু বঞ্চিত হোৱাৰ লগে লগে ক্ষুণ্ণ হৈ সেই একেখিনি মহিলাই যিসকল মহিলাই আপোনাৰ জয় শ্ৰীৰাম ধ্বনিৰে বিজেপিৰ মিটিং কৰিবলৈ জাক পাতি ওলাই গৈছিলে, কোনোবাইতো কৈছে বোলে ঘৰৰ পৰাই নাচিও গৈছিলে, আৰু সেইসকল মহিলাই এতিয়া বীৰংগনাৰ দৰে কিবা বোলে বুকুত পাতি দি পেলাই বোলে জয় অসম ক'বলৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ল বা পৰা হৈছে। গতিকে এইটো এটা সুবিধাবাদী চৰিত্ৰ নহয় কি? তেতিয়া ভাল আছিলে, লোন ৰেহাই দিম বুলি কৈছিলে, এতিয়া লোনৰ পৰা বঞ্চিত হৈছে, গতিকে এতিয়া ৰাজপথলৈ আহিবলৈ বাধ্য হৈছে। এতিয়া বহুতে আকৌ জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে, ভাবুকি দিছে, কোনোবাই বিষয় মাৰিবলৈও আপোনাৰ আহ্বান জনাইছে চৰকাৰক। আৰু বহুতে আকৌ আপোনাৰ কিবা সমিতি বা আপোনাৰ কিবা সমিতি এখন গঠন কৰি পেলাই, কিবা এখন মঞ্চ গঠন কৰি পেলাই মহিলাসকলে কোনোবা মন্ত্ৰী মহোদয়ক স্মাৰ্ট ফটো আমি দিয়া দেখিছোঁ। গতিকে যিয়েই নহওক, অসমৰ মহিলাসকলৰ যে কৰিব পৰা যিকোনো কাম কৰিব পৰাৰ এটা যোগ্যতা আছে, আন্দোলনেই হওক বা প্ৰতিবাদেই হওক, কৰিব পৰাৰ সাহস আছে, আপোনাৰ যোগ্যতা আছে, সেই কথাটো কিন্তু এইখিনিতে প্ৰমাণ হয়। এতিয়া আমাৰ অসমত বহুতে এনেকুৱা মহিলাসকলৰ আমি দেখিছোঁ, বহুতে আপোনাৰ নিজৰ সাহসিকতাৰ পৰিচয় দিবলৈ কোনোবাই পানীত জঁপিয়াইছে, কোনোবাই আপোনাৰ গছত বগাইছে, কোনোবাই আকৌ ঘৰৰ ছাদত উঠি, ঘৰৰ আপোনাৰ টিঙৰ ওপৰত উঠি, ছালৰ ওপৰত উঠি আপোনাৰ নাচিছে, নৃত্য কৰিছে। এইবিলাকতো সাংঘাতিক সাহসিকতাৰ পৰিচয় দিছে, আমি দেখিছোঁ। গতিকে যিয়েই নহওক কিয়, আমাৰ মহিলাসকল যে সাহসী প্ৰকৃততে, আৰু কৰিব পৰা আপোনাৰ সাহস আছে, যোগ্যতা আছে, গতিকে সেই কথাটো কিন্তু প্ৰমাণ হয়। এইখিনিতে এটা কথা মই ক'বলৈ লৈছোঁ, যিসকল মহিলাই আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নাপায় ৰাজপথলৈ ওলাই আহিব পাৰিছে, মন্ত্ৰী মহোদয়ক লগ কৰি পেলাই স্মাৰক পত্ৰ দিব পাৰিছে, প্ৰতিবাদ জংগী আন্দোলন কৰাৰ হুংকাৰ দিব পাৰিছে, সেইসকল মহিলাক কিন্তু সেই সময়ত বা আজিও নিমাতে আছে, যেতিয়া কোনোবা নৰপিশাচৰ কামনাৰ বলি আমাৰ জীয়ৰী বোৱাৰী হৈছে। যোৱা কিছুদিন ধৰি অসমত নিৰন্তৰভাৱে ইটোৰ পিছত সিটো আপোনাৰ ধৰ্ষণৰ ঘটনা ঘটি আছে। আনহে নালাগে নাবালিক কন্যা পৰ্যন্ত
4-5 বছৰ নাবালিক কন্যা পৰ্যন্ত ধৰ্ষণৰ বলি হ'বলগীয়া হৈছে, কোনোবা নৰকীচৰ কামনাৰ বলি হৈছে, হত্যা কৰা হৈছে। কিন্তু এনেকুৱাবোৰ ক্ষেত্ৰত আমাৰ মহিলাসকলে প্ৰতিবাদ কাহানিও কৰা নাছিল, কোনোদিনে ৰাজপথলৈ ওলাই অহা নাছিল। আৰু চৰকাৰখনক যে এখন নাৰী সুৰক্ষাৰ কাৰণে, নাৰী জীৱনৰ সুৰক্ষাৰ কাৰণে, নাৰী সামাজিক সুৰক্ষাৰ কাৰণে এখন কটকটীয়া কঠোৰ আইনৰ কাৰণে দাবী তোলা নাছিল। ইয়াৰ কি প্ৰয়োজনীয়তা নাই? আজি আমাৰ জীয়ৰী বোৱাৰী নিজৰ ঘৰখনৰ ভিতৰতে সুৰক্ষিত নহয়, ঘৰৰ ভিতৰত সোমাই ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰি গৈছে, নৰপিশাচে নিজৰ কামনাৰ চৰিতাৰ্থ কৰি গৈছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ কোনো মহিলা আজিলৈকে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা বোধ নকৰিলে। সেই একেবোৰ মহিলাকে দেখিছোঁ আমি সামাজিক মাধ্যমত, কোনে আমৰ টেঙাৰ আচাৰ বনাইছে, কোনে ধুনীয়াকৈ সাজি কাচি ফটো দি কিমান লাইক কমেণ্ট পাব পাৰিছে, সেইবিলাক প্ৰতিযোগিতা কৰিছে। কোনোবাই আপোনাৰ পানীত জাপ দিছে, কোনোবাই গছত উঠিছে, কোনোবাই আপোনাৰ ছালৰ ওপৰত উঠি নাচিছে। এইবোৰ কৰিবলৈ কিন্তু সময় আছে, এইবোৰ কৰিবৰ পৰা যোগ্যতা আছে। কিন্তু আমাৰ মহিলাসকলে নিজৰ সুৰক্ষাৰ কাৰণে এখন আইন প্ৰণয়নৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ বা চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিবলৈ তাৰ কিন্তু সময় একেবাৰে নাই, আৰু সজাগতাও যে নাই সেই কথাটো এয়াই প্ৰমাণ। গতিকে মই কৈছোঁ আমাৰ মহিলাসকলক কৰিব পৰা বহুত মহিলাসকলৰ কৰিব পৰা বহুত ক্ষমতা আছে, বহুত যোগ্যতা আছে। মহিলাই কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰে। এইসকল মহিলা যিসকলৰ ঋণ নাপায় আজি পাছপৰ্টত ওলাই আহিছে, এইসকল মহিলা সমান্তৰালভাৱে, মই নকওঁ যে আপোনালোকে প্ৰতিবাদ নকৰিব বা তাত কোনো যুক্তিযুক্ততা নাই। যুক্তিযুক্ততা নাই বুলি ক'বলৈ যাওঁতে এটা কথা কিন্তু ক'ব লাগিব, আমি যেতিয়া প্ৰতিবাদ কৰোঁ বা কিবা এটা বিচাৰোঁ, অধিকাৰ হিচাপে কেতিয়াবা বিচাৰোঁ, তাত কিন্তু যুক্তিযুক্ততা লাগে। কিন্তু আপোনালোকৰ প্ৰতিবাদত, আপোনালোকৰ আন্দোলনত যুক্তিযুক্ততা আছে না, সেইটো কথা আপোনালোকে বিচাৰ কৰিব, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু সমান্তৰালভাৱে আপোনালোকে নাৰী সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে, কঠোৰ আইন প্ৰণয়ন কৰিবৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰক, স্মাৰক পত্ৰ প্ৰদান কৰক, আৰু যদিহে নকৰে তেতিয়াহ'লে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ক। আৰু এইটো যদি কৰিবলৈ লয়, আজি যিসকল মানুহে আপোনালোকক সমালোচনা কৰিছে, যিসকলৰ মানুহৰ দৃষ্টিত আপোনালোকৰ কৌতুক ব্যংগৰ পাত্ৰ হ'বলগীয়া হৈছে, আপোনালোক হাঁহিয়তৰ পাত্ৰ হ'বলগীয়া হৈছে, সেই একেখিনি মানুহে আপোনালোকক যদি সহযোগ নকৰে তেতিয়া চাব। মোৰ দৃঢ় বিশ্বাস সেই মানুহখিনি আপোনালোকক আমিও কৈছোঁ, আমি যদি আপোনালোকে এই কথাটোত যদি এখন নাৰী সুৰক্ষাৰ কাৰণে যদি আপোনালোকে আপোনাৰ চৰকাৰক যদি হেঁচা প্ৰয়োগ কৰে, প্ৰতিবাদ কৰে, অনুৰোধ জনায়, আমিও আপোনালোকৰ লগত সহযোগ কৰি আমাৰ দৰে অসমৰ প্ৰতিজন মানুহে আপোনালোকক সহযোগিতা কৰিব। গতিকে কথাটো গুৰুত্ব ৰাখক। গতিকে আপোনালোকে স্বাৰ্থপৰৰ দৰে অকল অৰ্থনৈতিক সুৰক্ষাই নহয়, নিজৰ জীৱন আৰু সামাজিক সুৰক্ষা বিচাৰক। এইখিনি কথা ক'বলৈ যাওঁতে বহুতে মোক সমালোচনা কৰিব, বহুতে মোক গালি গালাজো পাৰিব, বহুতে হয়তো বেয়া মন্তব্যও কৰিব, সেইটো কথা কিন্তু মই জানো। কিন্তু তাত মোৰ কোনো গুৰুত্ব নাই, সেইটো কথাত মই কোনো আপোনাৰ ভাবিবলৈ নাযাওঁ। যিকোনে কি পাৰে পাৰি থাকক। কিন্তু এটা কথা কম, মোৰ মগজুৰে অন্ততঃ মই ঢুকি পোৱা কথাখিনি কৈছোঁ, তাত উপায় নাই আৰু। ভুল হ'লে শুধৰাই ল'ব আৰু ভালখিনি ল'ব, ভুলখিনি দলিয়াই পেলাব, ভালখিনি গ্ৰহণ কৰিব। গতিকে মই ভাবোঁ আপোনালোকে অন্ততঃ নাৰী সুৰক্ষা এখন আইনৰ এই সময়খিনিত কিন্তু এখন নাৰী সুৰক্ষা আইনৰ আমাৰ খুবেই বেছি প্ৰয়োজন আছে। গতিকে প্ৰয়োজনীয়তা উপলব্ধি কৰি আপোনালোকে নাৰী সুৰক্ষাৰ আইন এখনৰ ওপৰত আপোনালোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰক, আৰু যাতে চৰকাৰে আপোনালোকৰ হেঁচাৰ বাবে, আপোনালোকৰ প্ৰতিবাদৰ বাবে, আপোনালোকৰ আন্দোলনৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ বাধ্য হয়।